আজি হৈছে 1 বহাগ আৰু 1 বহাগৰ দিনা আমাৰ পৰিয়ালটো ওলাইছো ফুৰিবলৈ। আপোনালোকে ভাবে চাগে মোৰ ভ্লগত দেখোন দেউতা নোলায়ে, সেয়ে আজি ধুনীয়াকৈ দেউতাক ওলাই দিছো। পিছে আপোনালোকে গেছ কৰকচোন যে আমি কলৈ গৈ আছো। হ'ব দিয়ক, আপোনালোকে ইমান কষ্ট কৰিব নালাগে, ময়ে জনাই দিছো। আমি গৈ আছো মামাহঁতৰ ঘৰলৈ। বিহু বুলিও গৈ আছো, লগতে আমাৰ সৰু মামাৰ ল'ৰাটোৱে মানে এবাৰ মেট্ৰিক পাছ কৰিছে, তাৰো খবৰ লৈ অহা হ'ব। 1 গুলিত 2 চিকাৰ আৰু। আমি চাৰিওজনে চাগে একেলগে তেনেকে মামাৰ ঘৰলৈ আহাই নাছিলো। সময় সুবিধাই তেনেকৈ নিমিলে, আজি মিলি গ'ল বাবে আহি গ'লো গোটেই কেইজন। সৰু মামা আৰু ডাঙৰ মামাৰ ঘৰ একদম ওচৰা ওচৰি। প্ৰথমতে আমি সোমালো সৰু মামাৰ ঘৰত। 10 মিনিটো বহিব নেপালো ৰাইজ, খানা পিনা আহিয়ে গ'ল আমাৰ। এইখিনি বোলে ব্ৰেকফাষ্ট টাইপতে খাবলৈ দিছে আমাক, মেইন কৰ্চটো বাকী আছে। মেইন কৰ্চটো ডাঙৰ মামাৰ ঘৰত বনাই আছে। উফ, এইখিনি বস্তু খাই ললো যেনে তেনে। তাৰপিছত চিধা ডাঙৰ মামাৰ ঘৰলৈ আহি গ'লো। মামাৰ ছোৱালীজনী আকৌ মোৰ বাবে ম'ম' আনি থৈছে, সেয়াও মাৰি দিলো বাপেকে। বাৰু বাকীখিনি নেক্সট ভিডিঅ'ত জনাম, বাই বাই।